নমস্কাৰ বন্ধুসকল, অৰুণিমাৰ অৰুণোদয়লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আজি মই বনাব ওলাইছোঁ সয়াবিনৰ এটা কুৰকুৰীয়া আৰু মছলাদাৰ পকৰীৰ ৰেচিপি। সচৰাচৰ আবেলিৰ চাহকাপৰ লগত বা বৰষুণীয়া বতৰত অলপ ভজা পোৰা নাস্তা খাবলৈ সকলোৱে ভাল পায়। সদায় একেধৰণৰ নাস্তা খাই খাই আপোনালোকৰ আমনি লাগিছে যদি এই পকৰীবিধ নিশ্চয় ট্ৰাই কৰিব পাৰে। তেন্তে আহক আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে মই লৈছোঁ প্ৰায় 100 গ্ৰাম জোখৰ সয়াবিন। এতিয়া এটা পাত্ৰত অলপ পানী গৰম কৰি তাত সয়াবিনখিনি ঢালি লৈ সেইখিনি অলপ সময় সিজাই ল'ম। এইদৰে উতল আহি সয়াবিনখিনি ফুলিলে গেছটো অফ কৰি দিম। এতিয়া মই লৈছোঁ অকণমান কাটি লোৱা আদা, এটা মিডিয়াম সাইজৰ কুটি লোৱা পিঁয়াজ, দুটা জলকীয়া আৰু 7-8 ফুটমান নহৰু। এইখিনি এটা মিক্সিৰ জাৰত লৈ ভালকৈ গুড়ি হোৱাকৈ এটা পেষ্ট বনাই ল'ম। এতিয়া এটা বহল মিক্সিং বল লৈ তাত এই পেষ্টখিনি ঢালি দিম। এই পেষ্টখিনিৰ লগত লৈ ল'ম 3 চামুচ বেচন, 2 চামুচ কৰ্ণফ্ল'ৰ, সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ জলকীয়া গুড়ি, 1 চামুচ চাট মছলাৰ গুড়ি, আধা চামুচ গৰম মছলাৰ গুড়ি, অকণমান হালধিৰ গুড়ি, সোৱাদ অনুযায়ী নিমখ আৰু লৈছোঁ 2 চামুচ টেঙা দৈ। এতিয়া এই গোটেই উপকৰণখিনি ভালদৰে মিলাই লৈছোঁ। মন কৰিব মিলাওঁতে বেচনৰ গোটাগুটিবিলাক যাতে তাত থাকি নাযায়। মিশ্ৰণখিনি খুব ডাঠো হ'ব নালাগে বা পনীয়াও হ'ব নালাগে। মোৰ মিশ্ৰণখিনি অলপ ডাঠ হোৱা যেন লাগিছে, সেয়ে সামান্য পৰিমাণৰ পানী দি আৰু অলপ ভালদৰে মিলাই ল'ম। মিশ্ৰণখিনি ৰেডি হৈ গৈছে। এতিয়া সিজাই লোৱা সয়াবিনখিনি বেলেগ এটা পাত্ৰত ভালদৰে চেপি ল'ম যাতে তাত অলপো পানী থাকি নাযায়। চেপি লোৱা সয়াবিনখিনি ৰেডি কৰি থোৱা মিশ্ৰণখিনিত ভালদৰে মিলাই ল'ম। গোটেই সয়াবিনখিনিৰ গাতে মিশ্ৰণখিনি সমানে লাগি যায় যাতে সেইটো মন কৰিব। এতিয়া এখন কেৰাহী গৰম কৰি তাত তেল দি দিছোঁ। এই গোটেই প্ৰক্ৰিয়াটোত মই গেছৰ ফ্লেম মিডিয়াম টু হাইত ৰাখিছোঁ। এতিয়া তেল ভালদৰে গৰম হোৱাত মিহলাই থোৱা সয়াবিনখিনি এটা এটাকৈ তেলত দি যাম। গোটেই সয়াবিনখিনি মই একেবাৰতে দি যোৱা নাই, বেটছ বাই বেটছ এইখিনি ভাজি লৈছোঁ। কৰ্ণফ্ল'ৰ দিলে ভিতৰৰ পৰা ছফ্ট আৰু বাহিৰৰ পৰা ক্ৰাঞ্চি হয়। কৰ্ণফ্ল'ৰ নাথাকিলে পিঠাগুড়ি নাইবা চুজিও ব্যৱহাৰ কৰিব পাৰে। দৈ আৰু চাট মছলা দিলে এই পকৰীবিধ খুব সুন্দৰ টেঙা জ্বলা সোৱাদৰ হৈ উঠে। খাবলৈ খুব সুন্দৰ চটপটা সোৱাদৰ হয়। ভালদৰে অলপ ভাজি লোৱাৰ পিছত পকৰীখিনি যেতিয়া সুন্দৰ বাদামী ৰঙৰ হৈ উঠিব তেতিয়াই নমাই দিম। এইদৰে বেটছ বাই বেটছ মই গোটেই পকৰীখিনি ভাজি ল'ম। এয়া আমাৰ ক্ৰিস্পি আৰু স্পাইচি সয়াবিনৰ পকৰী সম্পূৰ্ণ ৰেডি হৈ গৈছে। এই পকৰী গৰমে গৰমে চাহৰ লগত নাইবা টমেটো চচ আদিৰ লগত পৰিৱেশন কৰিব পাৰে। ঘৰতে সহজে উপলব্ধ উপকৰণসমূহৰে খুব সহজতে এই পকৰীবিধ বনাব পাৰি। আপোনালোকেও বনাই খাই চাবচোন, নিশ্চয় ভাল লাগিব। ৰেচিপিটো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।